হাই ফ্ৰেণ্ডছ, মই মুজাহিদুল। আপোনালোকে চাই আছে ইউটিউব চেনেল জোনাক ব্লগ। বহুদিন ধৰি ভিডিঅ' দিব পৰা নাই। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ আগত দেখাম। মানে কি হ'ল, আজি চাপৰিত আলু তুলিছে, তো আলু তোলাক চাহ লৈ যাব লাগিব। তো আপোনালোকৰ আগত দেখাম। মই তাতে চাহ লৈ যোৱা আৰু আলু চালু চব দেখাম। আৰু যিহেতু মই দৰঙীয়া মানুহ, তো আজি ভিডিঅ'টো মই কৰিম দৰঙীয়া ভাষাত। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তো এইফালে এইটো আমাৰ বাপা, ই দেখো এটা বেলুন কিনি আনিছে দোকানৰ পৰাই। ৰ'বা, বেলুন কিনি আনিছা দোকানৰ পৰা? খাই পইচা লৈছে নে নাই দোকানত? পইচা লৈছে কেইটকা? পুৱা ভাত খাইছা নে নাই? এইফালে চাই গো, এইফালে পুৱা ভাত খাইছা নে নাই? ঐ ঐ ৰ'বা, কি আঞ্জা খালি? আলু আলু তুলছি নহয়, সুধা আলুৰে আঞ্জা হৈছে। তো আৰু দেৰি কৰি নাথাকোঁ, জল্দি চাহটো লৈ যাওঁ। চাপৰিত কাম কৰি থকা মানুহটো আকৌ ভোকত কিবা হৈ গ'ল। তো দেৰি কৰি নাথাকোঁ, জল্দি লৈ যাওঁ। তো বলক মোৰ লগত একেলগে চাহখিনি লৈ যাওঁ। আৰু এয়া চাহ ৰেডি কৰি ল'লোঁ, এতিয়া যাই থাকোঁ লাহে লাহে। পথাৰৰ মাজে মাজে যাই আছোঁ। আৰু আহি পালোঁ চাপৰি আলু তুলি। এতিয়া মই আপোনালোকক দেখাই আছোঁ আলু তোলা। আৰু এইবোৰ আলু ইয়াতে বস্তা ভৰাই থোৱা হৈছে। ইয়াৰ পৰাই আকৌ নিব লাগিব সৰক লাগি গাড়ীৰে। এই শিৰালৰ পৰা আলুগিলা উঠি আছে কাউলিত। এইগিলা আলু বস্তা ভৰা হোৱা নাছিল, আকৌ এতিয়া বস্তা ভৰি আছে। আৰু এইটো হৈছে চবতকৈ ডাঙৰ আলুটো। 1 কিলোৰ কম নহয়, বেছিহে হ'ব। ইহঁতে পুৰা বগৰী বুটলাত ব্যস্ত। ঐ, কিমান বগৰী নিবি? 1 মোনা বগৰী নিব বোলে ইহঁতে। এই গছৰ পৰাই লৰাই দিছোঁ, শস্য গোটাই বুটলি আছে ইহঁত দুটাই। এইয়া পকা পকা বগৰী খাব লাগিব এতিয়া। এইয়া বাপাই মই বগৰী গছৰ তলত বগৰী বাঢ়ি আছোঁ। অ'বা চাপৰি খাই কেনেকুৱা লাগছি? বঢ়িয়া লাগছি। আলু পুৰি খাইছা না নাই দে? এতিয়া বগৰী কিমান পাৰলি? 1 মোনা পাৰছা? এতিয়া মই বগৰী বাঢ়ি আছোঁ। এই মৌচামো আছে আমাৰ লগত। মৌচাম বোলে ভিডিঅ'ত নুঠেই। আৰু এই মৌচামে বগৰী বুটলি আছে পুৰা। তো ফ্ৰেণ্ড, মই আহি কিনে ভাত পানী খালোঁ, গা পা ধুলোঁ। আৰু আজি প্ৰথমবাৰ দৰঙীয়া ভাষাত ভিডিঅ' এটা বনালোঁ। যদি চাই ভাল পাইছা তেন্তে লাইক কমেণ্ট কৰিবি, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবি, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবি, যাতে ভিডিঅ'টো প্ৰথম আপুনিয়ে চাব পাৰে।